নমস্কাৰ অসমবাসী ৰাইজ, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি ওলাইছোঁ বিহু খাব যাবলৈ বুলি আমাৰ দাইহঁতৰ ঘৰত। এয়া দাই খুৰীৰ বাবে কাপোৰ আৰু এয়া আইতা ককাৰ বাবে কাপোৰ লৈছোঁ। যিহেতু ভাইটি দুটা আহিছিলে বিহু খাবলৈ বুলি, তেতিয়া সিহঁতক দিলোঁ, সেইকাৰণে সিহঁতলৈ লোৱা নাই। বেয়া নাপাবা দেই এতিয়া নাই লোৱা বুলি। মোৰ কাপোৰ চাপোৰ ভৰাই ৰেডি হৈ গ'ল আৰু এইফালে বেটাও হৈ আছে, মুঠতে যাব লাগে, কিন্তু এতিয়া আকৌ তাৰ ওলাই যোৱা সময়ত কাম কৰিব লাগে নহয়। এইফালে বেটিও হৈ গ'ল, উলিয়াই থৈছোঁ, কিন্তু তাই শুই থকাৰ বাবে মনটো মাৰি আছে। ইফালে বাইদেউ ওলালে, মানে সকলো হৈ গ'ল আৰু ওলাই। এতিয়া যিহেতু আমি এঠাইলৈ ওলাই গ'লে গোঁসাই ঘৰত সেৱা এটা কৰি যাওঁ, সেইটো নিয়ম বেটিহঁতে দেখিছে, সেইকাৰণে গোঁসাই ঘৰত সেৱা এটা লৈছে। তাৰপাছত এয়া মাক সেৱা ল'বলৈ গৈছে, মানে ডাঙৰবোৰক দেখিছে যিহেতু সৰুবোৰো লৈছে আৰু। তাৰপাছত এতিয়া নিদিয়ে নহয়, আইতাকক এৰি নাযায় বেটিয়ে, মা আঙুলিত ধৰি লৈছে। মানে আমি যিহেতু যাম, ঘৰতো মানুহ থাকিব লাগিব, দানটো আৰু বাবুৰ লগতে মাক থৈ গৈছিলোঁ, কিন্তু নহয় মানে বেটি লৈ যাবই লাগিব। তথাপিতো মাক নাই অনা আৰু ৰাতি ঘৰটো অকলে এৰি থৈ যাবতো নোৱাৰি। গাড়ীখন ষ্টাৰ্ট দিছিলোঁহে, পালোহিয়ে, মানে একদম ওচৰতে, কিন্তু যিহেতু ৰাতি অহা বেটা আৰু বেটিক লৈ অকণমান অসুবিধা হ'ব, সেইকাৰণেহে আমি গাড়ীখন লৈ আহিছোঁ, নহ'লে খোজকাঢ়ি আহিলেও 5 মিনিটৰ বাট। আৰু কিছুমান আলহী ঘৰ এনেকুৱা থাকে যে আহি ড্ৰয়িং ৰুমত নবহা, আমি মানে তেনেকুৱাই। দাই খুৰীহঁতৰ ঘৰত মানে ড্ৰয়িং ৰুমত প্ৰায় নবহোঁ, ডাইৰেক্ট আহি এয়া পাকঘৰত, মানে ডাইনিং য'ত থাকে তাতেই আৰু। এই ভিতৰত আলহীৰ দৰে বহি থকা নিয়ম আমাৰ নাই। আহিয়ে দেখিলোঁ এইফালে বাবুৱে একদম ডাঙৰ লোকেল কুকুৰা এটা চাফা কৰি আছে, আৰু এইফালে দাদাই আহিয়ে ধৰিলে একদম গাহৰি মাংস বনোৱাত। যিহেতু দাই খুৰীহঁতৰ ঘৰত গাহৰি মাংস ব্যৱহাৰ নকৰে, মানে তেওঁলোকৰ ঘৰত গাহৰি মাংস ইউজ একেবাৰে নকৰে, নেপায় নেকি তেওঁলোকৰ ঘৰত কৰিবলৈ, সেইকাৰণে আমি এই ছাইডলৈ আহি বনাইছোঁহি। আৰু তেওঁলোকে মানে নেখায় নুচুৱে একো নকৰে, আমি যাম বুলিহে আনি থৈছে, সেইকাৰণে আমি গৈছোঁ, আমি নিজে কৰি লৈছোঁ। মানে আমি গৈ পোৱা অকণমান পাছতে আমাৰ পোৱালি আৰু খুৰী পালেগৈ, আৰু এতিয়া আহি গ'ল আমাৰ গৰম গৰম চাহ, একদম টেষ্টিকৈ। চাওকচোন আইটেম ইমানবোৰ বনাইছে নহয়, খুৰীয়ে পাৰে আৰু দেই। আৰু খুৰীয়ে বনোৱা পিঠা পনা মানে ইমান সোৱাদ হয়। আমি যে ঘৰত 8টামান বজাত গৈছোঁ, চাহ নোখোৱাকৈ গৈছোঁ। তাত মানে চাহৰ যিটো সোৱাদ, সেইটো সোৱাদ ল'বৰ কাৰণে ঘৰত চাহ নোখোৱাকৈ গৈছোঁ। চাহ তাহ খাই আজৰি হোৱাৰ পাছত আমি লাগি গৈছোঁ নিজৰ নিজৰ কামত। খুৰীয়েনো অকলে কিমান কৰিব, বাইদেৱে এইফালে আদা ৰচুন পিঁয়াজ গুচাইছে, মই মাছ ফ্ৰাই কৰিছোঁ। মানে সকলোৱে সকলো কাম বন কৰি মুঠতে সোনকালে খাই বৈ আহিব লাগে। বাহিৰত যে গাহৰি বনাইছিলে, এয়া দাদাই গাহৰি বনাই অলমষ্ট হ'ল বুলি ক'ব পাৰি। জুই এনেই অকণমান দি থৈছে, গাহৰি একদম ৰেডি হৈ গ'ল, খাব পৰা হৈ গ'ল। মানে এনেই কেৰাহী জুইৰ ওপৰত উঠাই থৈছে আৰু বেছি সোৱাদ হৈ থাকক বুলি। তাৰপাছত এয়া লৈছোঁ চালাড বনাবলৈ বুলি। চালাড তালাড নালাগে বুলিয়ে কৈছোঁ, কিন্তু খুৰী দাই মানিলেহে, নাই নহ'ব বোলে, বনাবই লাগিব। এই বনাই দিছোঁ আৰু। বেটি উৎপাত আকৌ এয়া, সেইকাৰণে চিঞৰি থাকিব লগা হৈছে। মানে কি ক'ম, ছোৱালী ইমান যে উৎপতীয়া হৈ গৈছে নহয়। সকলোৱে ল'ৰা ছোৱালী এনেকুৱাই হয়নে বাৰু, কমেণ্ট কৰি জনাবচোন। মই সৰুকৈ কাটি আজৰি কৰিলোঁ, কিন্তু এতিয়া বাবুৱে তাতকৈ সৰুকৈ এইটো হাতে যিটো টানিব পাৰে যে হেণ্ড মিক্সাৰ বুলি কয়, অনলাইনত পায় নেকি এইটো, একদম 120 টকা 130 টকা মানতে পায়, কিন্তু বিৰাট ভাল কাম কৰে দেই। সেইটোতে পিচি দিছে আৰু চাটনিবোৰ তেতিয়া বেছি ধুনীয়া হয় খাবৰ কাৰণে। সৰু সৰু যিটো চাইজ পাব লাগে, সেইটো একদম পাৰফেক্ট চাইজ এটা আহে। আমি ভিতৰত সিবোৰ কাম কৰি থাকোঁতে এফালে বাহিৰত লোকেল কুকুৰাও হ'ল বুলি ক'ব পাৰি। এফালে লোকেল কুকুৰা জুই দপদপকৈ জ্বলাই দিছে আৰু তাত ধুনীয়াকৈ কেৰাহী পাতি বনাই আছে। খাবলৈ বিৰাট ধুনীয়া টেষ্টি হ'ব, কাৰণ জুইত যি বস্তু ৰান্ধে খাবলৈতো এনেও সোৱাদ হয় নাই বাৰু। আৰু আমাৰ এয়া বেটি দেখিছে নহয়, দদৌকক কি অৱস্থা কৰিছে। দাই কামৰ পৰা আহিছে একদম ভাগৰি জিগৰি, কিন্তু বেটি উৎপাত, পিঠিৰ ওপৰত উঠি লৈছে ভৌ ভৌ বুলি। মানে কিবা নহয় কিবা এটা কৰি থাকিবই লাগে, মানে এনেই নাথাকে, যিকোনো কৰি থাকিব, সৰু কাম হওক ডাঙৰ কাম হওক কৰি থাকিব লাগে। ব্লগ বনাইছে, মায়ে ৰিল বনাইছে, এইবিলাক মায়ে এতিয়া ইউটিউবত এইবিলাক। বিহু বুলি বেটা বেটিক কাপোৰ এযোৰ দিলে, বেটাই বাৰু কাপোৰযোৰ লৈ শুই থাকিলে। বেটিক চাওকচোন একদম সাৱটি লৈ আছে, মানে পিন্ধিব লাগে, ভাল পাইছে তাই, ধুনীয়া দেখিছে চাগে।
আৰু এই 11টামান বজাত আমাৰ খানা হৈ গ'ল ৰেডি চবেই খাবলৈ বহি গৈছোঁ তলতেই বহিছোঁ কোনেনো একদম আলহীৰ দৰে ডাইনিঙত বহি বহি খাই থাকে আমি এনেকৈ বহি খাই ভাল পাওঁ গাঁৱলীয়া মানুহ হয়নে আমাৰ বেটি এতিয়ালৈকে হোৱা নাই কিন্তু দেই তাইও ভাত খাবলৈ সমানেই বহিছে খানা মানে বিৰাট ধুনীয়া টেষ্টি হৈছিলে একদম কাঁহী চুচি আঙুলি চুচি খাই বৈ আজৰি হৈ এতিয়া আমি যাব লৈছোঁ ঘৰলৈ বুলি সকলোকে টাটা বাই বাই কৰি লৈছোঁ আৰু এতিয়া আপোনালোককো টাটা বাই বাই কওঁ কাৰণ এতিয়া মোৰ ৰাতি 11টা বাজিলে ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আৰু আপোনালোকে পাহৰি নাযাব দেই মোৰ চেনেলটো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি থৈ যাব এফালে গাড়ী ষ্টাৰ্ট কৰিছিলোঁহে আৰু এফালে ঘৰ আহি পালোহি আৰু আমি যেনেকৈ গিফ্ট নিছিলোঁ তেনেকৈ দাইখুৰীহঁতে আমাকো চবৰ কাৰণে গিফ্ট দি আহিছে আৰু এটা বেছিকৈহে দি আহিছে এইটো হ'ল দৈ গাখীৰ চুঙা আমি এটা নিনিয়া বস্তু এটা বেছিকৈহে পাই আহিছোঁ বাকী আজিলৈ আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই